আছো মই পেট্ৰল পাম্পত, যাম মই শুৱালকুছি ৰাসত। তো ঠাণ্ডাৰ পৰা ফুল প্ৰটেকশ্যনত পালো আহি শুৱালকুছি ৰাস। এয়া জগন্নাথ বাবাৰ লগত বাল্যকালৰ শ্ৰীকৃষ্ণ, লগত আছে গোপিনীৰ প্ৰতিমূৰ্তি, কংসবধ তেজীমলাকে ধৰি পাণ্ডৱৰ স্বৰ্গগমন, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, সমুদ্ৰ মন্থন মানে ৰচিতনা খেলটো আৰু হনুমানে বুকু ফালি দেখুৱালে ৰাম সীতাক, শ্ৰৱণ কুমাৰে দাঙি নিলে ভাৰসদা, লগতে চালো ৰজা হৰিশ্চন্দ্ৰৰ শ্মশান। কিন্তু সকলোতকৈ ৰাসখনত হাল্লা কৰি আছে এই মালটো। क्या मैं देखी टाइप और इन सब के बीच में खड़ा है एक बहुत बड़ा हमारे प्रभु श्री राम जी, साथ में है हनुमान जी। उनके साथ मैं फोटो भी उठा है, चाहे तो देख लेना इंस्टाग्राम में। और ये बाबू तो कारबा अकले अकले राखखনত खुंदा खाई खाई घूरी আছে। ऐसे माक बापेक का लापरवाही बच्चे को एक दिन ले डूबेगा। वही सोचते हुए पालो आई এতিয়া চশমাৰ দোকান में ললো পিন্ধি এতিয়া চশমা। এতিয়া ৰাতি আন্ধাৰত কলা চশমা মাৰি পুৰা চাল দি ঘূৰু ফুৰো। এতিয়া ফটো এখন উঠো বুলি পোষ্ট দিওঁতে মানুহৰ অহা যোৱাৰ কোপ বাপৰে।